তামোলবাৰী শ্বহীদ পিয়লি ফুকন খেলপথাৰত পৌৰসভাই জাবৰ পেলোৱাত অঞ্চলটোলৈ দুৰ্গন্ধ বিয়পাতৰ ৰাইজৰ ক্ষোভ। তিনিচুকীয়া পৌৰ এলেকাৰ অন্তৰ্গত তামোলবাৰী স্থিত ঐতিহাসিক শ্বহীদ পিয়লি ফুকন খেলপথাৰখনত পৌৰসভাই জাবৰ জোথৰ পেলোৱাত বাধা প্ৰদান কৰিবলৈ ওলাই আহিল অঞ্চলৰ জনসাধাৰণ। পৌৰসভাই উক্ত স্থানত 2-3খন বাহনেৰে আনি জাবৰ জোথৰ পেলোৱা তাৰ পৰা ওলোৱা দুৰ্গন্ধসমূহ বিয়পি পৰাত অঞ্চলটোৰ 1.5 শতাধিক লোকৰ জীৱন ধাৰণত বহুতো অসুবিধাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে, যাৰ ফলত বিভিন্ন বেমাৰ আজাৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে। তদুপৰি অঞ্চলটোৰ ল'ৰা ছোৱালীৰ এখন অতি ব্যস্ততাময় খেলপথাৰত এনেদৰে জাবৰ জোথৰ পেলোৱাত খেল খেলাটো বহুতো অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে খেলপথাৰখন পাৰ হৈ যোৱা লোকেও নাক বন্ধ কৰি যাব লগা অৱস্থা হোৱাৰ অভিযোগ উত্থাপন কৰিছে। উক্ত সন্দৰ্ভত তিনিচুকীয়া পৌৰসভাক অৱগত কৰা হৈছে যদিও দুদিনমানৰ পাছত জাবৰসমূহ আঁতৰাই নিয়া হ'ব বুলি কোৱাৰ অভিযোগ উত্থাপন। ये जो जमड़ा देखिए आपके सामने है, पूरा डंप लगा हुआ है और इसका बदबू जो है ना, पूरे इलाके में रेजिडेंस एरिया है, सब परेशान है। एक परेशानी दुनिया परेशान है। और रात को ड्रम लेके आते हैं गाड़ी में, वो ड्रम लेके आते हैं, ड्रम में क्या लेके आते हैं, ये तो रात का गिराया हुआ है। रात को गाड़ियाँ आई हैं, रात को गिराया जहाँ पे लगे ड्रम से पलटी किया, क्या गिराया ले आके वो जाने का। इतना बदबू है कि आदमी यहाँ बैठ नहीं सकता है। तो आप देख रहे हैं रेजिडेंस एरिया, किसी को सबको प्रॉब्लम है, किसी को नहीं है। तो इसके लिए आप क्या सरकार को म्यूनसिपालिटी को क्या अनुरोध कीजिएगा? यही बोलना चाहते हैं कि ये बड़ा यहाँ नहीं गिराना चाहिए, तो खुला एरिया में ऐसी जगह में ले जाना चाहिए, रेजिडेंस एरिया में नहीं होना चाहिए। और ये जो फील्ड है, हाँ जी, ये फील्ड में बच्चा लोग भी खेलते हैं। बच्चा तो खेलते हैं, अभी तो भी बंद है। अभी देखिए वहाँ से लेके वहाँ तक पूरा जबड़ा भरा हुआ है। पहले तो बीच में तो आपका बाजार भी लगा हुआ था, दिल्ली बाजार का। यहाँ तो सब्जी वाला बाजार यही लगा रहा, पहले मंडी रहा। अभी बच्चा लोग क्रिकेट खेलता था, वो भी बंद हो गया है। अभी पूरा जबड़ा से भरा हुआ है। आप सरकार को क्या आवेदन करना चाहते हैं? बंद करवाना चाहिए इसको ले जाओ, बाहर में ले जाओ। मतलब बहुत तकलीफ में आप लोग चल रहे हैं। में तो है ही है। आगे बिहू का आएगा तो बिहू नहीं करेंगे लोग, इसी फील्ड में करते हैं ना। वो तो पूरा फील्ड भरा हुआ है। ठीक। এইখন শ্বহীদ পিয়লি ফুকন খেলপথাৰ নামে জনাজাত। তাৰপিছতো যদি জনাজাতৰ পিছত জানে মিউনিচিপালিটিয়ে, তাৰপিছতো এইখন ফিল্ডত বাৰে বাৰে এইখন হেতালি খেলি আছে, এইখন ফিল্ডত বাৰে বাৰে জাবৰ পেলাই আছে। পাব্লিকে অনুৰোধ কৰিছে যে এইখন ফিল্ডত যে জাবৰ নেপেলাব বুলি, তাৰ স্বত্তেও ৰাতি আহি জাবৰ পেলাই আছে, মনে মনে জাবৰ পেলাই আছে। এতিয়াও কেইবাখন গাড়ী আহিছিল, কেইবাখন গাড়ী পাব্লিকে গাড়ীখন ঘূৰাই দিছে। তেখেতলোকে এইখন ফিল্ডক লৈ বাৰে বাৰে কিয় হাতালি খেলি থাকে? এইখন ল'ৰা ধৰা খেল হয়, খেল ধেমালি কৰিব ল'ৰা ছোৱালী আজিলৈকে খেল ধেমালি পৰা নাই, স্কুল যাবলৈ পৰা নাই, মানুহে খাব পৰা নাই, গোন্ধত থাকিব পৰা নাই। পাব্লিক আহিছে, আপোনালোকে নিজেই চাওক পাব্লিক কিমান আহিছে। এতিয়া পাব্লিক আহিছিলে, পাব্লিকে অনুৰোধ কৰিছে যে এইখন ফিল্ডৰ পৰা আপোনালোকে জাবৰখিনি উঠাই লৈ যাওক, আৰু পৰাপক্ষত এই ফিল্ডখনত ল'ৰা ছোৱালী খেলিবলৈ কাৰণে এখন ফিল্ড লাগে আমাক। এই ফিল্ডখন আমাক অনুৰোধ কৰিছোঁ চৰকাৰকো, এইখন ফিল্ডক লৈ বাৰে বাৰে আপোনালোকে হেতালি খেলি নাথাকিব, আৰু এইখন ফিল্ডক লৈ বাৰে বাৰে আপোনালোকে এবাৰ বজাৰ দিব, এবাৰ মিউনিচিপালিটি ডাম্পিং গ্ৰাউণ্ড বনাব। কি বিচাৰিছে কি বাৰে বাৰে? মানে কিমান নম্বৰ ৱাৰ্ড হয় এইটো 15 নম্বৰ ৱাৰ্ড হয়। 15 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আহিছিলে? ৱাৰ্ড কমিশ্যনাৰ নাই, মই লগ পোৱা নাই ৱাৰ্ড কমিশ্যনক। মই যাতে এতিয়া মই গৈ থকা অৱস্থাতে ৰাস্তাত দেখিলোঁ যে এনেকৈ জাবৰ পেলাইছে, মই লগে লগে মিউনিচিপালিটিক ফোন কৰিলোঁ। মিউনিচিপালিটিক ফোন কৰাৰ লগে লগে মানুহ আহিছে, মই কেইবাখনো গাড়ী ঘূৰাই পঠিয়াইছে পাব্লিকে। তাৰপিছত ৱাৰ্ড কমিশ্যনাৰ নামটো কি হৈছে গম পায় নেকি? ৱাৰ্ড কমিশ্যনৰ নামটো আছিলে আমাৰ কোন আছিলে, তৰুণ সিং। তেখেতক আপুনি অৱগত কৰিছিলে? তেখেতক মই অৱগত কৰা নাই, তেখেতক মই লগ পোৱা নাই, এতিয়া অৱগত কৰিম মই। মৃণাল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ডেইলি 24।